কি খবৰ ভালনে কৃষ্ণহে বুলিছো আৰু দেই ভালে থাকক এই মানে কি হ'ল আমাৰ ৰিচেং আহিলে হা ৰিচেং আৰু মই গৈ আছোঁ গম পাইছে ক'লৈ গৈছোঁ টাই সাংস্কৃতিক সমাৰোহ তালৈ গৈ আছোঁ হেৰি মানে কি সেইদিনাখনে আপোনালোকক আমন্ত্ৰণ কৰিলোঁ বহুত মানুহ আহিছে বহুত মানুহ আহিলে যোৱাকালি মোৰ ভিডিঅ'টো চাই কিনে কোনে কোনে আহিলে কমেণ্টছত জনাব প্লিজ আৰু লগতে যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই এতিয়াও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মজা মজা বস্তু দেখিবলৈ গৈ আছোঁ আমি বলক জেগাত গৈ লওঁ তাত দেখুৱাই আছোঁ বলক বাছ আমি আহি কেনে জেগাত পাই গ'লোহি ইয়াত মানে ইয়াত এখন মুখ্য দুৱাৰ আৰু এটা এণ্ট্ৰেঞ্চ দিয়া হৈছে দুটা এণ্ট্ৰেঞ্চ দিয়া হৈছে আমি এখন দি নোসোমাওঁ সেইখন দি সোমাম বলক আমি সেইখন দি সোমাই গৈছোঁ ৰিচেং বাইকখন পাৰ্কিং কৰি লৈছে ন পাৰ্কিং কৰি লওক বন্ধুসকল তাৰ পৰা আমি পটককৈ ওলাই আহিবলগীয়া হ'ল কাৰণটো মানে কি আমি একচুৱেলি প্ৰথম গৈছিলোঁ শোভাযাত্ৰাটো আমি দেখুৱাম বুলি কিন্তু আমি শোভাযাত্ৰা আমি গৈ পোৱাৰ লগে লগে শোভাযাত্ৰাটো তাৰ পৰা ওলাই আহিলে মানে কি হৈ গ'ল আমি একচুৱেলি বহুতেই লেজি যি কি নহওক যিমানখিনি পাৰোঁ শোভাযাত্ৰাটো অকণমান কেপচাৰ কৰি লওঁ বলক জিন্দাবাদ 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 বল গৈ আছোঁ হেংদাংখন ভালকৈ দাঙি লওক এজন উক্ত কাৰ্যসূচীটো দেহে কেহে লাগি থকা অন্যতম আমাৰ ককাইদেউ জ্ঞানেন্দ্ৰ কোঁৱৰ দা দেই তেখেত জ্ঞানেন্দ্ৰ কিবা ক'ব নেকি ব্লগৰ যোগেদি এতিয়া আমি আজি আমাৰ যিটো শোভাযাত্ৰা আমাৰ যিটো অনুষ্ঠানৰ শোভাযাত্ৰা যিটোত বা অকল শোভাযাত্ৰা নহয় প্ৰতিটো কাৰ্যসূচীতে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে আমাক যেনেধৰণে সহায় জনাইছে তাৰ বাবে আমি সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীয়ে ইয়াত যি অংশগ্ৰহণ কৰিছে সকলোলৈ তেখেতে এই ব্লগৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছে আৰু আজি নিশা বিভিন্ন কাৰ্যসূচী আছে যিমান দূৰ সম্ভৱ হয় মই আপোনালোকক এই ব্লগৰ যোগেদি দেখুৱাম বলক আৰু আমি আগলৈ গৈ আছোঁ বলক কি হৈছে ককাইদেউ আপুনি এইটো ড্ৰেছত যে আপুনি এইটো ড্ৰেছত কেলে আপুনিতো একদম আজি একদম সেইটো ড্ৰেছত থাকিব লাগে বেয়া পাইছে দে ককাইদেউ আচ্ছা বেলেগ দায়িত্বত আছে একো নাই বাৰু লাগি থাকক বৰ্তমান সমূহ ৰাইজ শোভাযাত্ৰা কৰি আহি ঘূৰি আহি কিনে ইয়াত অনুষ্ঠানৰ জেগাত আহি পালেহি বাকী পৰৱৰ্তী কি কি কাৰ্যসূচী হয় চাই যাওঁ বলক সমিতিয়ে অস্থায়ীৰূপে বনাই লৈছিলে তেওঁলোকৰ পূজা কৰা গৃহ কিবা চেনৰং নে কি বুলি কয় মই হয়তো মোৰ ভুল হ'ব পাৰে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ চেনৰং নে কি বুলি ক'লে মোক এজনে তো তেওঁৰ কথাখিনিক লৈহে মই কৈছোঁ বন্ধুসকল অনুষ্ঠানৰ মাজতে মই দুগৰাকী আমাৰ বাইদেউ লগ পালোঁ প্ৰথমে বাইদেউহঁতৰ লগত চিনাকি হৈ লওঁচোন বাইদেউ আপোনালোকৰ পৰিচয়খিনি দিবচোন বৰ্তমান মই টাই আহোম ছ'চাইটি ফৰ টাই আহোম ৰিচাৰ্জেন্স ইষ্টাৰ ছ'চাইটি জেনেৰেল ছেক্ৰেটাৰী হিচাপে কৰি আছোঁ বাইদেউ মোৰ নাম চিন্তামণি মন্দিৰা মোৰ ঘৰ মৰাণ ষ্টাৰ ছ'চাইটিৰ কালচাৰেল ছেক্ৰেটাৰী নৃত্য প্ৰশিক্ষণ মহাবিদ্যালয় ধন্যবাদ বাইদেউ আমি বাইদেউহঁতৰ পৰা জানিব বিচাৰিছোঁ যে এই আমাৰ ইয়াত যে এই চাংঘৰ আৰ্হিত যি 6টাকৈ আমি ঘৰ দেখিছোঁ এই ঘৰকেইটাৰ বিশেষত্বটো অকণমান ক'ব নেকি আপোনালোকে মানে আমি ইয়াত ধৰক বিভিন্ন নাম পাইছোঁ ধৰক তাই খামটি পাইছোঁ তাই তুৰুং পাইছোঁ বা তাই ফাকে পাইছোঁ এই বিশেষত্বখিনি হয় আচলতে আমাৰ লখিমপুৰ বেছিয়াৰ যিমানখিনি টাই মানুহ আছে সকলোৰে বিভিন্ন ভাগ আছে তাৰে আমাৰ উত্তৰ পূব ভাৰতত মুঠতে 7টা ভাগ আছে তাই খামটি তাই আহোম তাই ফাকে তাই তুৰুং তাই আইটন তাই খামী মাটিৰ ঘৰ হৈছে কিন্তু আগতে টাইসকলে চাংঘৰ টাই আহোমসকলৰ আছিলে কিন্তু এতিয়া
পৰিৱেশ সলনি হোৱাৰ লগে লগে ভৌগোলিক স্থান সলনি হোৱাৰ লগে লগে ঘৰবিলাক সলনি হৈছে আৰু সেই আৰ্হিতে আঠটা যি ঘৰ আছে সেই আৰ্হিতে প্ৰতিটোৰে ঘৰটো নমুনা বনোৱা হৈছে তেনেদৰে। মানে এতিয়া এই মানে য'ত অনুষ্ঠানটো কৰিছে আজি ধৰক এই টাই আহোম জনগোষ্ঠী এতিয়া বৰ্তমান আমি ইয়াত এতিয়া দেখিবলৈ পাইছোঁ ধৰক নৃত্য বা আদি কৰি বা উঠি আহিছে ধৰক এইবোৰ ক্ষেত্ৰত আপোনালোকে যেনেধৰণৰ ইয়াত আপোনালোকে প্ৰশিক্ষণ কৰিবলৈ বাহিৰৰ পৰা কোনোবা আনিছিলে নেকি? আচলতে সকলোৰে তেওঁলোকৰ নিজা নৃত্যগীত আছে। অকণমান অকণমান বেলেগ হয়তো প্ৰথমতে আমি সকলোৱে জানো টাই আহোমসকলক গীত আছিলে। তাৰ পৰৱৰ্তী সময়ত বাকী যিকেইটা থাল লাহে লাহে আগমন ঘটিছিলে। সেইকাৰণে তেওঁলোকৰ প্ৰতিটোৰে তেওঁলোকৰ সাজ পোছাক হওক বা নৃত্য গীত সকলোৰে অলপ অলপ বেলেগ হয়। আৰু কিছুমান আমাৰ সমূহৰ ভিতৰত আমাৰ যিসকল টাই আহোমসকল আছিলে তেওঁলোকৰ সমূহৰ ভিতৰত কিছুমান বস্তু হেৰাই গৈছিলে যদিও আমি বৰ্তমান ব্যৱহাৰ চেষ্টা কৰি আছোঁ। বাকী যিসকল টাই কমিটিসকল আছে তেওঁলোকেও তেনেকৈ সকলোৱে এতিয়া লাহে লাহে হেৰাই যোৱা সংস্কৃতিবোৰ পুনৰ উদ্ধাৰত আহিছে। আৰু তেনেধৰণে আমাৰ বাহিৰৰ আমাৰ যিসকল টাই লোক আছে বাহিৰত মানে আমাৰ ইণ্ডিয়াৰ বাহিৰত আমাৰ থাইলেণ্ড হওক ম্যানমাৰ লাওছ কম্বোডিয়া তেওঁলোকৰ লগত সংযোগ ঘটিছে আৰু তেওঁলোকে পুনৰ আমি তেওঁলোকৰ লগত সংযোগ স্থাপন হোৱাৰ লগে লগে আমাৰ পুনৰ নৃত্যসমূহ আমি বা গীতসমূহ আমাৰ যি সংস্কৃতি সেইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। হয় সেইটো কথা মানে কি আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰে একোটা নিৰ্দিষ্ট সংস্কৃতি আছে মানে হেৰি আছে তো সেইখিনি আমি কালক্ৰমত বিভিন্ন কাৰণত হেৰাই গৈছে সেইখিনি তেওঁলোকে উদ্ধাৰৰ যি প্ৰচেষ্টা লৈছে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ নিজৰ যিখিনি সংস্কৃতি আছে সেইখিনি পুনৰ তেওঁলোকে মানে বিচাৰ খোচাৰ কৰি আলোচনা বিলোচনা কৰি সেইখিনি উলিয়াই আনি আমাৰ অসমখন যে জাকত জিলিকা কৰিব লাগে প্ৰত্যেকটো সংস্কৃতিয়ে লগ হৈ ধন্যবাদ ভাল লাগিল। যে কি নহওক কাকপথাৰত আপোনালোক প্ৰথমবাৰ আহিছে নে আগতে আহিছে? নহয়, ইয়াত যিসমূহ আপোনাৰ নৃত্য গীত হৈ আছে তাৰ প্ৰশিক্ষণ দি থকাইছে হয়। আপোনালোকৰ মানে কৰ্মসূচীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকে কাকপথাৰৰ অতিথি হিচাপে স্বাগতম। ভাল লাগিল আপোনালোকক লগ পাই, পৰৱৰ্তী আকৌ লগ পাম। প্ৰগ্ৰেমত মোৰ লগ পালোঁ অন্যতম এজন মোৰ বন্ধু দেই, উৎপল দত্ত। কি ক'বা? আজি মানে 4 দিনীয়াকৈ পাতি আছে। আজি শেষৰ দিন। মোৰ নিজৰ কামৰ কাৰণে মানে 3 দিন আহিব পৰা নাছিলোঁ। তথাপি আজি সময় উলিয়াই পৰিয়াল আহিছোঁ, দেউতাও আহিছে, মানুহগৰাকীও আহিছে, চবে চাব আহিছোঁ। তাতে আমাৰ বন্ধু নতুনকৈ ইউটিউবাৰ মোৰ হিৰেণ, মোৰ আগৰ বাল্যকালৰ বন্ধু, এই নতুনকৈ চেষ্টা কৰিছে। আমি ভাল লাগিছে আৰু আহিছোঁ ইয়াত মানুহবিলাক দেখিছোঁ, এতিয়া ভাল লাগিছে। প্ৰগ্ৰাম চাম ৰাতি, ঠিক আছে, একেলগে ফূৰ্তি কৰিম নেকি? নিশ্চয় নিশ্চয়। মানে কি আহিছে যেতিয়া ফেমিলি ধৰা ধুনীয়াকৈ ইয়াত কিবা কিবি বিভিন্ন ভেৰাইটিজ ব্যঞ্জন ওলাইছে, আমি খাই নোপোৱা বস্তু ওলাইছে, এওঁলোকক খুৱাই দিয়া গধূলি মালটো ককাই পালোঁ দেই। এই ৰাজা ফুকন আৰু এখেত আমাৰ ৰূপম সন্দিকৈ হয়তো। কেনেকুৱা লাগিছে আজি? যিহেতু পৰিৱেশ বহুত বঢ়িয়া, ভাল লাগিছে। মানে আপোনালোককো মানে একদম ট্ৰেডিশ্যনেল একদম ড্ৰেছটো দেখিছে নাই? ট্ৰেডিশ্যনেল একদম ড্ৰেছটো বহুত মজা লাগিছে। ঠিক আছে, সদায় এনেকৈ পিন্ধি থাকিলে ভাল লাগিব নেকি? লং পেণ্ট চাৰ্টটো বাদ দিয়ক, পাশ্চাত্য সংস্কৃতিটো বাদ দি দিয়ক, নিজৰ ট্ৰেডিশ্যনেলটো লওক। লাগে আজিকালি যিহেতু পৰিস্থিতিৰ লগত খাম খাই খাবলৈ বহুত কথা লাগে। সেইটো হয় পৰিস্থিতিৰ লগত খাম খাবলৈ সেইখিনি কৰিবলগীয়া হয়, কিন্তু ট্ৰেডিশ্যনেলটো সদায় ট্ৰেডিশ্যনেল। ঠিক আছে, অ'কে, থেংক ইউ। খাদ্য মেলালৈ আহিলোঁ, খাদ্য টেষ্টটো কৰি চাওঁগৈ ন। আমি খাদ্য মেলাৰ দিশে আহিছোঁ। খাদ্য মেলাত ইয়াত ঢেৰ খোৱা বস্তু দিয়ক, পৰ্ক ষ্টিক আৰু क्या मिलता है इसमें दीदी? हाँ, टुपला बात है, वही मिलता है ना। ये सब ये क्या है, मतलब ट्रेडिशनल है ना ये, मतलब ये ब्रिजा अच्छा ये तो बिलायती हो गया। अच्छा, ये बिलायती ट्रेडिशनल नहीं रखा है क्या? नहीं रखा है ना। तो यहाँ में मतलब काकोपथर में आप लोग आए हो तो कैसा लगे यहाँ में? ये जो मतलब वातावरण है कैसा महसूस हो रहा है? ना मतलब यहाँ ये बहुत बड़ा अनुष्ठान है ना, तो आदमी का गैदरिंग ज़्यादा होता है ना, इसलिए यहाँ में चॉइस किया है। तो ठीक है, পলু, ব্ৰইলাৰ, গাহৰি। वेलकम टू टाई खामती ट्रेडिशनल फूड। भाई कैसा है? ठीक है। तो कैसा चल रहा है बिजनेस? ठीक है, चल रहा है, चल हो रहा है। क्या क्या मिलता है तुम्हारे यहाँ में?
हाँ तुम लोग का ट्रेडिशनल में क्या क्या है ये टोपला है ना ये वाइन है ना ट्रेडिशनल এইটো ট্ৰেডিশনেল ৱাইন এইটো গধূলি খাব লাগিব এতিয়া নহয় ন গধূলিৰ কাৰণে পুৰা ৰেডি হৈ আছে এই সোৱাদৰ ভাগ নহয় কিন্তু গাই প্ৰতি এটা এটা আহিম অকণমান দেৰিকৈ কি পায় আপোনাৰ ইয়াত এইখিনি কি চাইমত আছে ন গাহৰি খালা ভালে আছাতো ৰাইজে কয় কেলে এই আমাৰ ভ্ৰমক দা নমস্কাৰ 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 ঠিকে আছতো আছে আকৌ এইটো ইউটিউব নি এনেকুৱাই গাহৰি খালোঁ গাহৰি খালে ন কেনেকুৱা পালে আহোম বঢ়িয়া পৰিৱেশটো কেনেকুৱা পাইছে ইয়াত? পৰিৱেশ উন্নত হৈছে বহুত ধুনীয়া হৈছে কাকবৰ পৰিৱেশ আৰু ভাল হওক ভাল হওক আৰু অনাগত দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচীয়ে আৰু হওক ভাল লাগিছে সকলোৱে খাদ্য বিশেষকৈ খাদ্য মেলাবোৰ ভাল হৈছে ভাল হৈছে বিভিন্ন ধৰণৰ সোৱাদ ল'ব পৰা গৈছে বিভিন্ন ব্যঞ্জন পোৱা গৈছে। ব্ৰইলাৰ খোৱা গাহৰিয়ে খোৱা আমি নোপোৱা বস্তুখিনি ইয়াত পাইছোঁ ভাল হৈছে উদ্যোক্তাসকলক আমি ধন্যবাদ দিছোঁ ন ধন্যবাদ অনাগত সময়ত আমি আকৌ বিচাৰিছোঁ এনেকুৱা এটা অনুষ্ঠান আহক ৰাইজ আৰু আহক কাকপথাৰলৈ আৰু অতিথি আহক নিশ্চয় নহয় জানো হওক আমি আদৰি পালে ভাল পাম ভাল নেকি ঠিক আছে কাকপথাৰ অতিথি পাই মানুহ নহয় জানো ঠিক আছে ধন্যবাদ আকৌ লগ পাম নিশ্চয় 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 ব্যৱসায় কেনেকুৱা চলিছে বৰ ভাল নহয় নি কেলে হাততচোন ইমান জাপ পইচা খুচুৰা কৰি লৈছে আচ্ছা আচ্ছা শুনক এইবিলাক বৰ ধুনীয়া ধুনীয়া বটল দেখিছোঁ এইবিলাক কি হয় এইটো ট্ৰেডিশ্যনেল নে বাহিৰৰ মানে বিলাতী লোকেল চব মিক্স আছে ন ঠিক আছে সোৱাদটো ল'ব লাগিব ন গধূলি অঁ ঠিক আছে আহিলোঁ বন্ধু দোকানত খাবলৈ তলতে খালি নাই ষ্টাৰ্টিঙৰ দিনাখনৰ পৰা এনেকুৱা দগৰা খাই আছে নহয় ক'বই নালাগে কয় আহি গ'ল পৰ্ক ষ্ট্ৰীট চাটনিটো আহি আছে মস্তি চাটনি লৈ কেইবাৰটো খালোঁ ফুল হৈ গ'ল নোৱাৰিছোঁ যেন তেন খাওঁ বহুত মাজতে লগ পালোঁ আমাৰ থানেশ্বৰ ৰবি মডেল এক্টৰ সকলো কিবা ক'বা बिल्कुल नमस्कार আজি আমি লাষ্ট ডে হয় 4th ডে হয় আমাৰ তাই এথনিক কালচাৰেল ফেষ্টিভেলত আৰু হিৰোইনক লগ পাইছোঁ হিৰোইন এটা ভাল আমি লগৰো হয় ভাই আৰু ব্ৰাদাৰ হয় আৰু ধুনীয়াকৈ মানে উপভোগ কৰিছোঁ আৰু যোৱাকালি আমাৰো ফেশ্বন শ্ব'টো আমি আগবঢ়ালোঁ গোটেই টিমখিনি আৰু চবৰে ছাপোৰ্ট আৰু চবৰে মৰম আছিলে হিৰোইনৰ লগত আছে হিৰোইনে ধুনীয়া ভিডিঅ' এটাও পঠাইছে আৰু সেইটো পাইছোঁ পাই পেলাই খুব ভাল লাগিছে হিৰেণ এইখিনিয়ে কথা আৰু আজি লাষ্ট ডে চবে যাতে আহি একলগ হৈ পেলাই একত্ৰিত হৈ পেলাই এনজয় কৰক আৰু মৰম চেনেহে আগবঢ়াব কালি আমাৰ থানেশ্বৰ ৰবি ইয়াতে বৰ ধুনীয়া এটা ইয়াত ফেশ্বন শ্ব' কৰিলে মই আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো চালে থানেশ্বৰ ৰবি ভাইক লগ পালোঁ ভাল লাগিলে আমি অনাগত সময়ত থানেশ্বৰ ৰবি ভাইৰ লগত আমি কিছুমান কথা আলোচনা কৰিম আমি কিছুমান পৰিকল্পনা কৰিম একচুৱেলি আমি কাকপথাৰৰ কাৰণে কি কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম কিছুমান প্ৰগ্ৰেম আমি নতুন বস্তুৰ ওপৰত আমি কাম কৰিম আৰু কলেব কৰিম হিৰেণৰ ব্লগৰ লগত চবে আহি কানেক্টেড হওক আৰু নতুন ইনিচিয়েটিভ আহি আছে য'ত আমি চবেই একেলগে জড়িত থাকিম ইমানে আছে কথা থেংক ইউ ছ' মাছ ঠিক আছে লগ পাম আকৌ ন একদম লগ পাম হিৰে বেষ্ট উইচেছ থাকিলে থেংক ইউ বন্ধুসকল এই প্ৰগ্ৰেমৰ মাজত চেনেলৰ কাৰণে কিবা এটা পাইছোঁ
আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ চাব তেওঁ আৰম্ভণিত চবকে এটা ছাপৰ্ট দৰকাৰ এটা পুজ দৰকাৰ হয় তো সেই পুজটো দি আমাৰ ফালৰ পৰা অলপ কৰি দিব পাৰোঁ বাকীটো তেওঁলোকৰতো আছে ভাল কণ্টেণ্ট বনিলে ভাল কণ্টেণ্ট যদি নিশ্চয় বনাই তো নিশ্চয় আগবাঢ়িব সেইটোৱে আৰু চেষ্টা কৰি আছোঁ সকলোৰে সহায় সহযোগিতা লাগিব ইয়াত বিভিন্ন ধৰণৰ লগ পাইছোঁ মানুহ আপোনালোক কোন ট্ৰাইবছৰ হয় টাই খামটি ন কেনেকুৱা লাগিছে প্ৰগ্ৰেমটো ভাল লাগিছে ন ঠিক আছে বাকী আমাৰ এখেতলোকতো ইয়াৰে সকলো নহয় জানো কেনেকুৱা ভালে আছে ন অঁ ঠিক আছে এয়া আমাৰ মেইন মানে হেৰি সেনাপতিক লগ পালোঁ খুব টাং হেংদাংগৈ বেটি ভালে আছা নাং কি হয় তোমাৰ নামটো নাং কি নাং হুংচেংফা বৰ ধুনীয়া নাম ন ঠিক আছে আমি লগ পালোঁ আমাৰ শ্ৰদ্ধাৰ ককাইদেউ সমৰজ্যোতি গোহাঁই ডাঙৰীয়া তেখেত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ককাইদেউ মোৰ ব্লগৰ যোগেদি ৰাইজক কি ক'ব টাই জনগোষ্ঠী সাংস্কৃতিক মহোৎসৱত আজি আমি উপস্থিত হৈছোঁ ইয়াত অসমৰ অন্যতম ভূমিপুত্ৰ টাই জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ সাফল্যমণ্ডিত হওক তাৰে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ কাকথাপতি ৰাইজক লগতে আশে পাশে থকা সমূহ ৰাইজক আহ্বান জনাইছোঁ ধন্যবাদ ককাইদেউ বাকী পৰিৱেশটো কেনেকুৱা পাইছে কাকপথাৰত পৰিৱেশটো অতি সুন্দৰ ইয়াত নিজৰ টাই জনগোষ্ঠীৰ যিবোৰ সাজ পোছাক ইয়াত যিবোৰ পৰিধান কৰিছে আমি আশা কৰিছোঁ ইয়াত উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যে এই জনগোষ্ঠীৰ সাজ পোছাকবোৰ যে এনেধৰণৰ হয় আজি বহুত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে পাহৰি গৈছে আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যে টাইসমূহৰ যে জনগোষ্ঠীৰ যে সাজ পোছাক এই সাজ পোছাক যে পৰিচয় কৰাই দিছে তাৰ কাৰণে টাই জনগোষ্ঠী সাংস্কৃতিক মহোৎসৱৰ উদযাপন সমিতিক সমূহ বিষয়ববীয়াসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেইটো হয় নিজৰ ট্ৰেডিশ্যনেলটো তেওঁলোকৰ কিছু কালক্ৰমত হেৰাই গৈছিলে তো গীত নৃত্য হওক বা মাত কথাই হওক আজি তেওঁলোকে পুনৰ ঘূৰাই আনিছে তাৰ কাৰণে সকলোকে যিসকলে এই প্ৰচেষ্টাক হাতত লৈছিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এজন মোৰ সতীৰ্থ লগ পালোঁ প্ৰাক্তন সতীৰ্থ মণ্টু চেতিয়া তো মণ্টু চেতিয়া ডাঙৰীয়া মৰাণ জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেটিভ কৰে তেওঁ মৰাণ কলা সংস্কৃতি বিভাগৰ সাধাৰণ সম্পাদক নহয় জানো ভুল হোৱা নাই চাগে এই ব্লগৰ যোগেদি তুমি এই অনুষ্ঠানটোৰ বিষয়ে কিবা ক'বা নেকি বহুত ভাল লাগিছে মিলনৰ তীৰ্থভূমিত পৰিণত হৈছে ইমান সুন্দৰকৈ আয়োজন কৰিছে গতিকে আমি ইয়াত আহি উপস্থিত হৈ ভাল পাইছোঁ আৰু সুন্দৰ ৰূপত ব্যৱস্থাপনাৰে টাইসকলৰ যি সংস্কৃতি ইয়াত সুন্দৰভাৱে উপস্থাপন কৰিছে গতিকে আমি আপ্লুত হৈছোঁ ভাল লাগিলে আৰু এওঁলোকৰ যিখিনি এইটো সংস্কৃতি হওক এতিয়া কিছু খাই গৈছিলে তো তেওঁলোকে পুনৰ মানে এইটো জীৱিত কৰিছে হয়নে মানে কালেকশ্যন কৰিছে তো প্ৰত্যেকটো অসমৰ আমাৰ বিভিন্ন জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰে নিজা নিজা এটা সংস্কৃতি আছে যিটো আজিৰ তাৰিখত প্ৰায় লুপ্ত হৈ গৈছিল তো সকলোৱে আমাৰ আহ্বান প্ৰত্যেকে নিজৰ নিজৰ সংস্কৃতিবোৰ আকৌ সজীৱ কৰক নেকি আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আমাৰ প্ৰয়োজন আছে নিশ্চয় আছোঁ আমি সকলোৱে আছোঁ আহক সকলোৱে ধন্যবাদ ঠিক আছে ইয়াত পদুমী গাজুলী শুৱনি শিল্পী মেলা ইয়াত আমাৰ শিৱদা আছে শিৱদা কেনেকুৱা লাগিছে অনুষ্ঠানটো ভাল আছে চব ঠিকে আছে এইটো মানে আপোনালোকে কি এক্সিবিশ্যন কৰিছে নেকি মানে ইয়াত যদি কোনোবা ক্ৰয় কৰে কৰিব পাৰে বা মানে এক্সিবিশ্যনো হৈছে বাণিজ্যও হৈছে ন অকণমান দেখুৱাই দিওঁ আপোনালোকক বোলকচোন বহুত ধুনীয়া ধুনীয়া শিল্প আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ভূপেন হাজৰিকা ডাঙৰীয়া আমাৰ ৰিচেঙৰ ভোক লাগিলে বোলে কিবা এটা খাবলৈ আহিলে বোলকচোন কি পাই সুধি লওঁ दीदी यहाँ क्या क्या मिलता है यहाँ पे आपको ये सब तो सब लोकल चीज़ है ये लोकल है आप लोग का हाँ हम लोग का खाना आप लोग कहाँ से हैं नामसाई से है ना ठीक है तो ठीक है खाना पीना मिलता है ना हाँ मिलेगा ठीक है खा लेते हैं ठीक है মইতো নাখাওঁ মই আপুনি গাহৰি যিমানখিনি খালোঁ পেট পূৰা ফুল হৈ আছে আহি গ'ল চব্জি টোপোলা ভাত চাটনি বুলবুল সাজু আক্ৰমণ কৰিবলৈ ভালকৈ বহিলোঁ আকৌ তই এই খানা দেখি ৰ'বই পৰা নাই খা আৰু এলাং খাই দিওঁ ন বোল কেনেকুৱা আছে খানাটো ঠিক আছে আগৰখিনি হজম হ'ল নেকি আগৰখিনি হজম হ'ল হোৱা নাছিলে মানে তাৰপিছত খাই দিছোঁ বহুত ধুনীয়া বোলে
খাইছোঁ মজা হৈছে এতিয়া যিসকলে নাহিলে যে বহুত পস্তালে ইমান মজা মজা খানা নহয় ক'ব নালাগে আৰু লাষ্ট টাইম আৰু গাহৰি এলাং মাৰিলোঁ ভয়ংকৰ জ্বলা এতিয়া বহুত ঠাণ্ডা লাগি আছে ঘৰত যাওঁ ঘৰত গৈ কেনে জেকেট চেকেট পিন্ধি লওঁ জেকেট চেকেট পিন্ধি কেনে অকণমান পিছত ইয়াত ফাংচন আছে ফাংচন চাব আহিব নিটো দিব লাগিব মানে কি ঘুটুং পানী ট্ৰেডিশ্যনেল ঘুটুং পানীটো আজি অকণমান দি ল'ব লাগিব দেই একদম দি মেলি কেনেকুৱা ডিস্কো দিম আজি চাব বলক কালি তাৰপৰা গধূলি যেতিয়া ঘৰলৈ আহিলোঁ মানে কি ক'ম বন্ধুসকল অৱস্থা একদম কেলে কি নোপোৱাত পোৱা দি পালোঁ গাহৰি যে একদম দগজাত দিলোঁ কি ক'ম বুজিছে নহয় কি হৈছে মানে অৱস্থা একেবাৰে বেয়া হৈ গ'ল গোটেইখন জতপত হৈ গ'ল তো যি কি নহওক মানে ৰাতি মই প্ৰগ্ৰেম চাবলৈ গৈছিলোঁ যদিও খোজকাঢ়িয়ে গ'লোঁ যদিও কিবা চুঁচৰি যোৱাৰ নিচিনাই গ'লোঁ তো মানে কি হৈ গ'ল অৱস্থা একদম বেয়া হৈ গ'ল মই একদম মানে তাত ভিডিঅ' চিডিঅ' কৰিব নোৱাৰা হৈ গ'ল মানে একদম দেখাই নটনা হৈ গ'ল মনে নটনা হৈ গ'ল কি হৈ গ'ল বেছি দেৰি মই নাথাকিলোঁ তাত অকণমান সময় থাকিলোঁ থাকি কিনে মই তাৰপৰা গুচি আহিলোঁ তো যেই কি নহওক অনুষ্ঠান ধুনীয়া হ'ল মানস প্ৰবীণ ককাইদেউ আৰু জ্যোতিমলা বুঢ়াগোহাঁই তেখেতে আহি কিনে ধুনীয়া গীত পৰিৱেশন কৰিলে অনুষ্ঠান কৰিলে ৰাইজে ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলে বহুত ভাল পালে আমোদ পালে মই মাফ খুজিছোঁ আপোনাৰ আগত কেলৈ কি মই ভালকৈ ক্লিপখিনি কৰিব নোৱাৰিলোঁ একচুৱেলি আৰু দিনৰ ভাগতো ধৰক মই এই টাই জনগোষ্ঠীটোৰ বিষয়ে কিছু আৰু মানে ভিতৰত সোমাই গৈ কেনে কথাবোৰ জানিব বিচাৰিছিলোঁ তো কালি মানে তেওঁলোকে বৰ বিশেষ মই সেনেকৈ মানুহ লগ নাপালোঁ চবেই ব্যস্ত হৈ আছিলে কাৰণ মানে কি কালি মুকলি সভা অনুষ্ঠানটো আছিলে তো মুকলি সভা অনুষ্ঠানত বিশিষ্ট গণ্যমান্য ব্যক্তিসকল আহিছিলে তো তেখেতলোকৰ লগতে মানে ধৰক গোটেই মানুহখিনি লাগি থাকিবলগীয়া হ'ল সেই অনুষ্ঠানটোৰ কাৰণে মুকলি সভা অনুষ্ঠানটোৰ কাৰণে তো সেইকাৰণে মই তেখেতলোকৰ সেনেকুৱা মানে অভিজ্ঞজনক লগ পাই কেনে কথাখিনি মই আলোচনা কৰিব নোৱাৰিলোঁ জানিব নোৱাৰিলোঁ আপোনালোকক জনাব নোৱাৰিলোঁ তো ঠিক আছে অনাগত সময়ত মই এই টাই জনগোষ্ঠীটোৰ বিষয়ে আৰু ভিতৰুৱাকৈ আৰু নজনা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম কোনোবা অভিজ্ঞজনক যোগাযোগ কৰিম আপোনালোকক অৱগত কৰোৱাম এই কথাখিনিৰ বিষয়ে কেলৈ কি আমি অসম বুৰঞ্জী আহোম বুৰঞ্জীৰ বিষয়ে আমি ইতিমধ্যে জানোৱেই অলৰেডি স্কুলতো আমি পঢ়ি আহিছোঁ তো এই টাই জনগোষ্ঠীটোৰ বিষয়ে বহুতেও এতিয়া চাগে নজনাকৈ আছে কিছুমান কথা এই নজনা কথাখিনি কোনো এজন অভিজ্ঞজনৰ পৰা আমি জানিম নে কি কয় নজনা কথাটো সদায় জানিব লাগে আৰু অসমৰ বিভিন্ন জনগোষ্ঠী আছে সম্প্ৰদায় আছে ভৱিষ্যতে য'ত যেনেকৈ সুবিধা হয় প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো সম্প্ৰদায়ৰ কথাবোৰ মানে তেওঁলোকৰ সংস্কৃতি বা অন্যান্য দিশবোৰ আমি জানিবলৈ চেষ্টা কৰিম ভিডিঅ'বোৰৰ লগত জড়িত হৈ থাকিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই কেনে নটিফিকেশ্যনটো অল কৰি থৈ দিব তেতিয়া আপোনালোকে অনাগত আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকিব আজিলৈ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ক্লিপ দুটা দিছোঁ আপোনালোকে চাই ল'ব আৰু বেয়া চেয়া নাপাব একদম পুনৰবাৰ মাফ খুজিছোঁ মাফ কৰি দিব ধন্যবাদ বাই বাই